खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। बाक्सा जिल्लानि बोरिमाखायाव सनिबारखालि आइजो फुटबल बादायलायनाय जानानै थाङो। बादायलायनाया बाक्सा स्पर्ट्स क्लाब आरो बरपेटा स्पर्ट्स क्लाबनि गेजेराव जादोंमोन। हादरसानि गेलेग्राफ्रा सासेनि उनाव सासे हादरारि आरो हादर नाङारि थाखोआव बान्था मोननानै मान लाबोनो हादों। आसामाव मोजां गेलेग्रानि आंखाल गैया। बेबायदिनो मैया बाक्सा जिल्लानि बोरिमाखायाव जायगानि प्लुट' क्लाबनि बानजायनायाव मोनसे आइजो जोलुर बादायनाय जायो। बाक्सा स्पर्ट्स क्लाब आरो बरपेटा स्पर्ट्स क्लाबनि गेजेराव जानाय बादायनायाव बाक्सा स्पर्ट्स क्लाबा बरपेटा स्पर्ट्स क्लाबखौ 5-2 गलनि फारागआव फेजेनो। 3,000निबो बांसिन नायगिरि नुजाथिनाय बे गेलेनायखौ सामलायदोंमोन पवन बसुमतारिया। मख'जाथावदि आइजो फुटबलखौ बांसिन मुंदांखा खालामनायनि थांखियै बाक्सा जिल्लानि बोरिमाखायाव बे आइजो जोलुर बादायनायखौ खुंनाय जादोंमोन। गोबां बोसोरनि उनाव बाक्सा जिल्लायाव जोलुर बादायनाया जिउ मोनखांफिनदों। नाथाय साननो गोनां बाथ्राया जाबाय जोलुरनि थाखाय इसिं दाथाय आरो फोरोंग्रा गैयैयासो। बे बिथिङाव बिटिआरनि खुंथायाव थानाय गिदिर गोलावफ्रा मा राहा लायो बियो इयुनाव नोजोर होथावना जागोन। नाम सीमा बर', मैं बागानपारार পৰা आइছো। আমি 2009 পৰা স্টাर्ट কৰিছোঁ মই গেম খেলাটো আৰু নৱেম্বৰত মই নেশ্যনেলৰ ৰিপ্ৰেজেণ্ট কৰিম আৰু আমি অসম হৈ যাব। এতিয়া আমি তাতে চিৰাঙত বা চিংৰাত আমি এক্সিবিশ্যন গেম ইনভাইট কৰিছোঁ। আমাক ইয়াৰ কাৰণে আমি খেলিবলৈ আহিছে আৰু আছে কালি আছে আৰু কিবা গৰেশ্বৰত আমি তাতে খেলিব যাম। কিমান বছৰ ধৰি প্ৰেক্টিছ কৰি আছে? মই 2008 পৰা কৰিছোঁ। কি জনাবা নতুন প্ৰজন্মক কি জনাবা? মই 1996 আমি আমাৰ চবৰ গাঁৱতে চবে টেলেণ্ট মানুহ আছে। ওলাই আহিলে আৰু চবে মানে খেলিলে গেমত ইণ্টাৰেষ্ট যেনেকুৱা পঢ়াৰ এটা কিবা থাকে আৰু গেমতে ওলাই আহিব লাগে চবে। মানে এনেকুৱা ফুটবলৰ নহয় চব ইভেণ্টতে আহিব লাগে। এতিয়া চব কিবা বক্সিঙত চব নাম হৈ আছে। এতিয়া যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই ইহঁতে কিবা আগবাঢ়ি গৈছে বক্সিঙত। এতিয়া আমাৰ ফুটবলত নাই আৰু এতিয়া আছে ল'ৰাহঁতে হলিচৰণ নাৰ্জাৰী আৰু দুৰ্গা পৰন্তে এনেকুৱাও আমাৰ ছোৱালীহঁতে মানে ছোৱালীৰ পৰা ওলাই আহিলে আমিও ভাল পাম নিশ্চয়। মই ফুটবলতে খেলে। মই 2008 পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত 2012 পৰা মই কোকৰাঝাৰ চাই হোষ্টেলত জইনিং কৰিছোঁ। এটা বহুত অসুবিধা আছে আমাৰ নেশ্যনেলৰ কাৰণে বহুত অসুবিধা। মানে আমি যোনটো যেতিয়া আমি নেশ্যনেল খেলিব যায় তেতিয়া আমি এনেই 14 ডেজ কেতিয়াবা 10 ডেজ এনেকুৱা কেম্প পাই। মানে আমি এনেই টিম কম্বিনেশ্যন হ'বৰ কাৰণেতো আমাৰ এনেই 4 মান্থ লাগে, 4 মাহ এনেকুৱা 6 মাহ লাগে মানে টিম কম্বিনেশ্যন হ'লে। ইয়াৰ কাৰণে নেশ্যনেলত বহুত প্ৰব্লেম হয়। মানে আমি যিমান খেলিব লাগে খেলিব মানে বাহিৰত যায় আমি যিমান খেলিব লাগে এনেকুৱা খেলিব নোৱাৰে। মানে নেশ্যনেলত বহুত প্ৰব্লেম হয় আৰু চৰকাৰ কাৰণে মানে আমাৰ ভাল মানে কেম্প দিয়া নাই। আমি আজিলৈকে আমি লাষ্ট 2019ত আমি কোকৰাঝাৰত পাইছিলোঁ 1 মান্থ। আমি বহুত ৰিকুৱেষ্ট কৰিছিলোঁ এইটো ৰিকুৱেষ্ট কৰি আমি 1 মান্থ পাইছোঁ এইটো কিবা কেম্পত নেশ্যনেল কাৰণে। আমি বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছিলে অসম টিমটো। আমি হাৰি অহা নাই। আমি স্ক'ৰত হাৰিছোঁ মানে চিটিং কাৰণে হাৰা হৈছে। আমি তাতে উৰিষ্যাত হৈছিলে। ইয়াতে মানে বহুত চবে ভাল পাৰফৰ্মেঞ্চ দিছিলে আমাৰ অসম টিম হয় খেলে যোৱাতে। মই এনেই মানে কোকৰাঝাৰত যেতিয়া মই হোষ্টেলত জইনিং কৰিছোঁ তেতিয়াৰ পৰা মই ডিষ্ট্ৰিক্টটো কোকৰাঝাৰৰ লগত খেলা হৈছিলে। এতিয়া মই যেতিয়া বন্ধত মই ঘৰত থাকিছে এতিয়া মানে মই যিহেতু সৰু গেম আজি 2 দিন হৈ গ'ল। এদিনা জপাত গৈছিলে মই। এইটোৱে ফাৰ্ষ্ট টাইম আৰু কিবা বাক্সাৰ লগত খেলাটো। বাক্সানিफ्राय मिराजुल काजी, इनसाइड एनि बर'।